লোৱাৰ সময়তে জালত চৰকাৰী কৰ্মচাৰী কলিয়াবৰৰ সাব ৰেজিষ্ট্ৰাৰ কাৰ্যালয়ত কেলেংকাৰী। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তৰ মুখ্য খবৰ। কলিয়াবৰত ঘুষ লৈ হাত দাগিলে চৰকাৰী কৰ্মচাৰীয়ে। ঘটনা সংঘটিত হৈছে কলিয়াবৰ সাব ৰেজিষ্ট্ৰাৰ কাৰ্যালয়ত। দীৰ্ঘদিন ধৰি ঘুষ লোৱাৰ অভিযোগ থকা এজন কৰ্মচাৰীক আজি ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাই। অভিযোগ অনুসৰি লোকজন চৰকাৰী কাম-কাজ সলনি ঘুষ লৈ আছিল আৰু জনসাধাৰণে বহুদিন ধৰি এই বিষয়ত গোপনে অভিযোগ দিছিল। আজি গোপন অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই হাত ফান্দি কৰে কৰ্মচাৰীজনৰ। তেওঁৰ হাতৰ পৰা নগদ টকা উদ্ধাৰ হয় আৰু তৎক্ষণাত জালত পৰে। আৰক্ষীৰ উপস্থিতিত তেওঁ আটক কৰি লোৱা হয়। এই ঘটনা চৰকাৰী কাৰ্যালয়সমূহত চলি থকা দুৰ্নীতিৰ স্পষ্ট প্ৰমাণ। আৰু এই অভিযান জনসাধাৰণৰ আশাবোৰ সাৰ্থক কৰাৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়ালৈ ইমানেই। সংযুক্ত থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।